हेलो ভিউৱাৰ্ছ আজি আপোনালোকলৈ বহুত উপযোগী এটা মই সেন্টৰ বটল দেখাবলৈ লাইছো এটা ডিও যেটো কিন্তু এইবিলাক মানুহৰ কাৰণে উপযোগী হ'ব যি সকলৰ গা গুন্ধায় গৰম দিনত কাখলতি তলত অত্যাধিক গোন্ধ ওলায় তেওঁলোকৰ কাৰণে আটাইতকৈ বেছি সহায়কাৰী হ'ব আৰু যি সকলৰ গা নুগুন্ধায় মানে বেছি গোন্ধ নোলায় তেওঁলোকে এটো ভিডিও নাচালেও হৈ যাব এতিয়া এটো মই আপোনালোকক দেখাবলৈ লাইছো এটো এনেকুৱা ধৰণৰ এটা পাৰফিউম যেটো আপুনি কাখলতিৰ তলত লগালে আপোনাৰ দিনটোলৈ গাৰ গোন্ধ নোহোৱা হৈ যায় আৰু চাৰ্ট বিলাক হতে একচুয়ালি 72 ঘণ্টা লিখিছে মই ইউজ কৰি দিয়া গম পাইছো যে 72 ঘণ্টা নহয় মিনিমাম 15 ঘণ্টা মানটো আপোনাৰ বৰ ধুনিয়াকৈ ই কাম কৰি থাকে এতিয়া মোৰে কথাটো কৈছো মই গৰম দিনত মই এটা বৰ ডাঙৰ সমস্যা সন্মুখীন হৈ আছিলো গৰম দিনত মোৰ গা বহুত গোন্ধাই থাকে যেহেতু তাৰ ফলত মই কেতিয়াবা বৰ আনইজি ফিল কৰো বৰ কেতিয়াবা উচৰত কাখৰত মানুহ বহিলে নিজৰে বহুত দিগদাৰ পাওঁ যে কেনেবাকৈ মোৰ গাৰ গোন্ধ কাখলতি তলৰ গোন্ধ পাইছে নেকি তাৰ পাছতে মই যেতিয়াৰ পৰা এটো ইউজ কৰি আছো বহুত মানুহ আসলতে কথাটো নাজানে মই খুলি দেখাইছো এনেকুৱা এটা ডিও আছে বুলি গম নাপায় এটো চাওক এটো এনেকুৱা থাকে আৰু এটো আপুনি কাখলতি তলত ঘঁহি দিলে হৈ যায় এটো ইউজ কৰাৰ পৰা মই এতিয়া একেবাৰে মোৰ গোন্ধ নাইকিয়া হৈছে কাখলতি তলত আৰু এটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এটো মই অনলাইনত লৈছো ফ্লিপকাৰ্টৰ পৰা নিভিয়াৰ হয় নিভিয়াৰ সিলভাৰ প্ৰটেক্ট এনেকৈ চাব এন্টি বেক্টেৰিয়েল অডৰ প্ৰটেকচন ডিওড্ৰেন্ট তেনেকৈ মাৰি দিলে নিভিয়া মাৰি দিলে আপোনালোকে এটো দেখা পাব ধুনিয়াকৈ এটো দেখা পাব যেতিয়া দেখা পাব এটো আপোনালোকে অৰ্ডাৰ দি দিয়ক যাৰ যাৰ গা গোন্ধ ওলাই গৰম দিনত অতি সোনকালে আপোনালোকৰ গোন্ধ নাইকিয়া কৰিবৰ কাৰণে এটো লগাই লওক ৰাতিপুৱা গা ধোৱাৰ পিছত কাখলতি তল অলপ ঘঁহি লওক তাৰপিছত দিনটোলৈ আপোনাৰ একো টেনচনে নাই কোনো ধৰণৰ গোন্ধ নোলায় অলপ বডি স্প্ৰে মাৰি লওক আপোনাৰ শাৰ্টত দিনটো আপোনাৰ একো টেনচন নাই আৰু ইয়াত একচুয়ালি কি হয় এন্টি বেক্টেৰিয়েল বুলি কিয় লিখিছে যে আমাৰ এইবিলাক গোন্ধবিলাক আসলতে বেক্টেৰিয়া ফৰ্মেশনৰ কাৰণে ওলায় আৰু হেতুৱে দিয়া হৈছে আৰু ইয়াত সব দামটো এটা ক'বলৈ লৈছে আৰু দামটো হৈছে 249 টকা লিখা আছে দেখিছেনে কিন্তু হয় এটো নহয় দেই ইয়াত এটো একচুয়ালি 269 মানৰ হ'ব আৰু মই এটো অনলাইনত 150 ত পাইছো মাত্ৰ 150 টকাৰ ভিতৰতে মই ফ্ৰী কেছ অন ডেলিভাৰীৰ ভিতৰত মই পাই গৈছো এয়া আপোনালোকে সাৰ্চ কৰক আৰু এই সমস্যাটো হসাকৈ ডাঙৰ সমস্যা যি সকলে ভোগ কৰিছে তেওঁলোকেহে বুজি পায় এটো নিভিয়া মেন সিলভাৰ প্ৰটেক্ট 72 আৱাৰ্ছ এন্টিবেক্টেৰিয়েল অডৰ প্ৰটেকচন ডিওড্ৰেন্ট এটো আপোনালোকে সাৰ্চ কৰিব আৰু এটো ইউজ কৰিব আৰু জনাব তাৰ পাছত ইউজ কৰাৰ পিছত মোক জনাব যি নাজানে আৰু যি জানে মই আগতে কৈছো আপোনালোকে এটো ভিডিও নাচালেও হ'ব আৰু যি নাজানে এটো ইউজ কৰি চাওক আৰু সুফল হোৱাটো নিশ্চিত আজিলৈ দিহাত মোৰ এটোই আছিল আৰু আজি মই বিদায় লৈছো আকৌ লগ পাম ধন্যবাদ